ঐ ইমান দাঁত উলিয়াই আহিছা কিয় লটাৰী লাগিল নেকি নাই ৰে এনেই এনেই মানে তোমাৰ এনেই মানে কিবা গণ্ডগোল আছে এইজনী কাৰ মাইকী ফটো আৰে 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 টাচ নকৰ ডাটা অফ হৈ যাব মই ডাটা অফ নকৰো আজি তোৰ মই ফিউচাৰ অফ কৰিম তই বাপনৰ মাইকী ৰীল চাই হাঁহি আছিলি আৰে ৰীলটো নিজে নিজে আহিল হয় ইউটিউবে তোকে বিচাৰি পায় এটা সত্য কথা কওঁ তোক আজি পিংকিক অলপ স্মাৰ্ট লাগে কি কলি জহনি মই মানে তাই অলপ ড্ৰেছ আপ ভাল কৰে তেন্তে মোক কি লাগে মোক আলু বস্তা লাগে নেকি আৰে তয়ো ভাল তয়ো ধুনীয়াই চুপ থাক বিয়াৰ আগতে কৈছিলি তই মোৰ দীপিকা পাদুকন এতিয়া দেখোন আচৰণটো ৰেচন দোকানৰ মেনেজাৰৰ দৰে হ'ল নহয় তই আগতে শ্লিম আছিলি তোৰ লগত বিয়া হৈ টেনচন খাই এই অৱস্থা পিংকি হাজবেণ্ড বাপেনক চাবি মানুহজন কিমান কেয়াৰিং বজাৰত যায় ঘৰত কাম কৰে আৰু তই এটা দিনটো লেঠেল গেঠেলকে পৰি থাক অকল চাহ দোকান মোবাইল এইবোৰে লাগে তোক সেই বাপনটো বৰ হিৰ' নেকি কালি দেখিলো লুঙি পিন্ধি পিছলি নলাতে পৰিল তথাপিও তোতকে বহুত গুণে ভাল তই সদায় মোক ইনচাল্ট কৰ কাৰণ তই ৱাকিং ডিসএপইন্টমেন্ট মই কাম নকৰো নেকি মই ঘৰ এৰি যামগে থাকিবি তেতিয়া বাপনৰ লগত যা কিন্তু যোৱাৰ আগতে কুকুৰাকেইটা খাবলৈ দি থৈ যাবি মই নাথাকিলে তই নাকান দিবি আকৌ তই গলেগে মোৰ হাঁহি হাঁহি চকু পানী ওলাব গাঁৱৰ মাইকীবিলাকে হাজবেণ্ডক ৰেছপেক্ট কৰে অলপ শিকিবি তয়ো কৰিবতো কাৰণ গাঁৱৰ হাজবেণ্ড বিলাকোতো কাম কৰে মই কিবা দেখাত হেণ্ডছম নহয় নেকি তই হেণ্ডছম নহয় তোক দেখাত এটা হেণ্ড পাম্প যেনহে লাগে বিয়াৰ আগতেচোন তই মোক জান শুৱন কৈছিলি হয় ঠিকে আছিল তেতিয়া এতিয়া জানৰ পৰা তোক জন্তু যেন লাগে মই কেতিয়াবা ভাবো কি জানো মই বিয়া কৰালো নে মই কুস্তি শিকিলো ঐ লালা কালি তোমাৰ ঘৰত ইমান ধাপ ধুপ শব্দ শুনিছিলো কিহৰ শব্দ আছিল লালা কালি ঝাৰুৰে মালতীয়ে তোক পিঠাবেলাৰ দৰে বেলি দিলে বুলি শুনিছো আৰু মইতো শুনিছো পিংকিৰ নাম লৈ ধৰাও পৰিলি বোলে তই আৰে গাঁওখনত তহঁতি চুকে কোনে কি CCTV কেমেৰা লগাই থৈছ নেকি গাঁৱত বাতৰি লুকুৱাব নোৱাৰি ভাই ইয়াত হাঁচি মাৰিলেও পিছদিনা মানুহে কয় কালি লালাৰ জ্বৰ হৈছিল নহয় মই তেনেকে একো কোৱাই নাছিলো অকল এষাৰে কৈছিলো পিংকি অলপ পৰিপাতি ঐ তয়ো যে আৰু দেই বিয়া হোৱা মানুহে মুখেৰে এষাৰ কথা নকয় নিজৰ ঘৈণীয়েকৰ আগত বেলেগৰ নাম লোৱা মানে নিজে গাঁত খান্দি জপিওৱা তহঁতি নুবুজ মালতীৰ খং উঠিলে যেন বজ্ৰপাত নামি আহে এইবোৰ চব নতুন বিয়া পতাৰ অসুখ পিছত লাহে লাহে অভ্যাস হৈ যায় ৰতন তোৰো তেনেকুৱা হৈছিল নেকি মোৰো ঘৈণীয়েৰে বেলনাৰে মাৰি থৈছে পিছে মোক তাৰপিছত সোঁ কাণখন বেয়া হৈ মোৰ বাওঁ কাণখনেৰে 3 দিন ধৰি শুনিয়ে থাকিলো আজি দেখোন ইয়াত গাঁৱৰ পুৰুষবিলাকৰ মেল বহিছে নাই এনেই আৰু বহক বোৱাৰী ইয়াতে বহক কি আজি আকৌ কোন বোৱাৰী আলোচনা চলিছে নাই ৰে আমি ৰাজনীতিৰ কথাহে পাতি আছিলো হয় পিংকিৰ ৰাজনীতি ঐ চুপ থাক হাৰামি নামটো আজিকালি দেখোন মুখৰ আগতে থাকে আৰে মই একো কৰা নাই মালতী হয় দে গাধই কেতিয়াও নিজৰ লাজ চিনি নাপায় ঐ আজি খেল জমিব যেন পাইছো কালি ঘৰত কি কৈছিলি মনত আছে কি কৈছিলোনো পিংকি পৰিপাতি লালা ভাই আজি চাহ মোৰ ফালৰ পৰা দিছো দেই মই গাঁও এৰি যাবগে লাগিব আৰু মালতী যাগে যা ক'ত যাও যা গৈ থাক কিন্তু যোৱাৰ আগতে মুৰ্গীক দানা দি থৈ যাবি দাদা মোৰ নামটো শুনা পাইছো ইয়াত কিবা হৈছে নেকি মোৰ নামটোক লৈ পিংকি তুমি ক'ব লাগে তোমাৰ কাৰণে মোৰ গিৰিয়েৰৰ চকু বেকা হৈ গৈছে বৌ মোৰ গিৰিয়েৰেও কিন্তু আপোনাক চাই কয় মালতী বৌদি বৰ ধুনীয়া কি হে বাপনটো তাক আজি মই শুনিলা মোকো মানুহে চাই এতিয়াহে লালাৰ বুকুত জুই জ্বলিব বাপন তই মোৰ ঘৈণীক চাই থাক আৰে ভাই মই কেৱল বৌ বুলি সন্মানহে কৰো তেনেকুৱা একো নহয় আজিৰ পৰা চাহ দোকানত নতুন যুদ্ধ আৰম্ভ হ'ল আৰু দেখিলি এতিয়া নিজৰ ঘৈণীয়েকৰ দাম বেলেগে ক'লেহে বুজা যায় কি লালা এতিয়া পিংকি পাহৰি গলি হয় ৰে নিজৰ মালটোৱে আচল কি কলি মই মাল